So guys, finally লগ পালো মোক খুব মৰমৰ ককাইদেউ আপোনালোকে সকলোৱে চিনি পায় নামেই যাৰ পৰিচয় নবীন বুঢ়াগোহাঁই ককাইদেউ আৰু যাৰ কাৰণে মই মানে ইতিহাসমূলক ভিডিঅ'বোৰ বনাবলৈ মই সক্ষম হ'লোঁ আৰু অসমৰ লগতে শিৱসাগৰৰ কীৰ্তিচিহ্নসমূহ যি ঐতিহাসিক কীৰ্তিচিহ্নসমূহ আছে তেওঁৰ পৰা বহুতখিনি মই মানে অনুপ্ৰেৰণা পাইছিলোঁ আৰু ইতিহাসমূলক বা বুৰঞ্জীমূলক কথা জানিবলৈ তো আজি ককাইদেউক বহুত বছৰৰ পিছত লগ পাইছোঁ আৰু এতিয়া আমি যাওঁ বলক নবীন ককাইদেউৰ ওচৰত আৰু তেখেতৰ অনুভৱ জানিব বিচাৰিছোঁ যিহেতু শিৱৰাত্ৰিত আজি আমি দুইজন মানে ককাই ভাই লগ হ'লোঁ তো সুধি চাওঁ বলক নবীন দা আপোনাৰ ওচৰলৈ আহিছোঁ নমস্কাৰ হয় কেনেকুৱা লাগিছে আহি এইটো ভালে লাগে আমি প্ৰতি বছৰে আহোঁ হয় অকণমান দলৰ বিষয়ে অকণমান কৈ দিব আমাৰ দৰ্শকসকলে যিহেতু আপোনাক বহুত বছৰ পিছত লগ পাইছে আজি দুবছৰ পিছত আজি আমাৰ ছাবস্ক্ৰাইবাৰসকলে চাইছে আপোনাক সকলোকে মই নমস্কাৰ জনাইছোঁ হয় আৰু আজি আমি উপস্থিত আছোঁ আচলতে শিৱসাগৰৰ যি দৌল মুক্তিনাথ শিৱদৌল হয় শিৱদৌলৰ কেম্পাছত আমি উপস্থিত আছোঁ হয় আৰু মোৰ পিছৰ ফালে দেখা গৈছে মুক্তিনাথ যিটো শিৱদৌল হয় আৰু এইটো ৰাণী মদাম্বিকা কোঁৱৰীয়ে নিৰ্মাণ কৰিছিল আৰু বিশেষকৈ প্ৰথমতে পুখুৰীটো খান্দিছিল শিৱসাগৰ বৰপুখুৰী আৰু বৰপুখুৰীৰ পিছতে তাৰ পৰা তিনিটা দৌল সাজিছিল এটা হৈছে শিৱসাগৰ এইটো যিটো শিৱদৌল এটা হৈছে বিষ্ণুদৌল আৰু এটা হৈছে দেৱীদৌল আৰু এইটো যিটো শিৱদৌল এই শিৱদৌলটো এটা শিলৰ মন্দিৰ সকলে শিল আছে আৰু ই সমগ্ৰ অসমৰ ভিতৰতে নহয় সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰত আটাইতকৈ ওখ দৌল হয় আৰু ইয়াৰ যিখিনি ভাস্কৰ্য এই ভাস্কৰ্যখিনিয়ে অসমীয়া জনজীৱনৰ মানে যি জাতীয় ভাৱধাৰা এই ভাৱধাৰা প্ৰকাশ কৰিছে আৰু এইবাৰ মানে মেলা বহুত মানুহ আহিছে আৰু 21 তাৰিখে বলিউডৰ ছিংগাৰ এগৰাকীৰ অনুষ্ঠান আছে অনুৰাধা পৰুৱাল হয় তেখেতৰ প্ৰগ্ৰেম চাবলৈ আপুনি আহিব নাই আহিব লাগিব মই আহিম লগ পাম আৰু ভাল লাগিলে ইমান ধুনীয়াকৈ আপুনি কথাখিনি ক'লে আৰু যিহেতু শিৱৰাত্ৰি চলি আছে যিহেতু বহুত বাহিৰৰ পৰা মানে ভক্তবৃন্দসকল আহে এনেই ক'ৰ পৰা আহে বাৰু আপুনি জনাব পাৰিব ইয়াত অসমৰ উপৰি যিমান দক্ষিণ ভাৰতৰ পৰা বা ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা আহে ঠাইৰ পৰা আহে বুলি আমি ক'ব নোৱাৰোঁ সাধু সন্যাসী আহে আহি ইয়াত সমবেত হয় সমবেত হৈ ইয়াত আমাৰ যি ভক্তিপান ৰাইজ আহে ৰাইজ গোট খাই শিৱৰ মানে পূজা কৰে আৰু যিসকল অন্যান্য শিৱ পূজা নকৰে বা অন্যান্য বিভিন্ন ধৰ্মাৱলম্বী লোক তেওঁলোক আহে শিৱৰাত্ৰি ডাঙৰ মেলা বহে ইয়াৰ লগতে মানে বিশেষতঃ শিৱদৌলৰ এই যিটো ধৰ্মীয় কাৰ্য তাৰ লগত আমাৰ পৰ্যটনটো জড়িত হৈ আছে আৰু ইয়াত প্ৰায় 100 কোটি টকাৰ ওপৰৰ ইয়াত বিজনেছ হয় আৰু এইটো অতি ডাঙৰ কথা মানে সেইকাৰণে পৰ্যটন উদ্যোগটো মানে ধৰ্মীয় পৰ্যটনটো এই শিৱদৌলত বা পূৰ্ণাংগ ৰূপত প্ৰতি বছৰে দেখিবলৈ পোৱা যায় ধন্যবাদ ককাইদেউ খুব ভাল লাগিলে এখেতে ইমান ধুনীয়াকৈ আপোনালোকক শিৱদৌলৰ বিষয়ে বা শিৱৰাত্ৰিৰ বিষয়ে জনালে আৰু ককাইদেউ এটা চেনেল আছে নবীন বুঢ়াগোহাঁই বুলি আপোনালোকে চাব আৰু ইতিহাসমূলক বুৰঞ্জীমূলক যি কথা আৰু পুৰণি যি কথা আপোনালোকে তাত চাব পাৰিব ককাইদেৱে ডেইলি ব্লগ দিয়ে আপোনাৰ এতিয়া ব্লগ কিমান হ'ল মই ছাবস্ক্ৰাইব কৰোঁ ভিডিঅ' বনাওঁ হ'ল 300 ওপৰত হ'ল আপোনালোকে চাব পাৰিব লিংকটো দি দিম আপোনালোকে চাব তো ভাল লাগিলে লগ পাই তো আপোনালোকে চাই থাকক আমি মেলালৈ যাওঁ বলক হেল্ল' গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু পুনৰ এটা নতুন ভিডিঅ'ত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হৈছে 21 ফেব্ৰুৱাৰী আৰু 21 ফেব্ৰুৱাৰীত আজি শিৱৰাত্ৰি শিৱদৌলৰ মানে মুখ্য আকৰ্ষণ বলিউডৰ বিখ্যাত গায়িকা মানে অনুৰাধা পৰুৱালৰ সংগীতানুষ্ঠান আছে আমি তালৈকে যাম এতিয়া আৰু এতিয়া মই বৰ্তমান উপস্থিত আছোঁ শিৱদৌলৰ বেক চাইডে আপোনালোকে মোৰ পিছফালে দেখিছে আৰু এইকেইদিন মানে ডেইলি ব্লগ দি আছোঁ শিৱসাগৰৰ পৰা শিৱদৌলৰ পৰা আপোনালোকে হয়তো মোৰ চেনেলত পাইছে আৰু যিসকলে এতিয়ালৈকে অহা নাই আপোনালোকে আজি লাষ্ট আহক প্ৰগ্ৰেম চাওক আৰু মজা লাগিব একদম ধামাকা এটা ব্লগ হ'বলৈ গৈ আছে তো বলক আমি দেৰি নকৰি ডাইৰেক্ট দলমুখ চাৰিআলি যাওঁ দলমুখ চাৰিআলিত গৈ আপোনালোকক পৰৱৰ্তী দৃশ্যসমূহ দেখাম মজা লাগিব গাইছ একদম ভিডিঅ'টো শেষলৈকে চাই থাকিব চলো আৰু ইয়াত দেখিছে আপোনালোকে শিৱদৌল আৰু চাৰিওফালে একদম লাইট চাইট জ্বলাই থৈছে ধুনীয়াকৈ মজা লাগিছে
আৰু গাইজ আপোনালোকে দেখিছে এয়া হৈছে শিৱদৌল আৰু শিৱদৌল মানে আজি যিহেতু লাষ্ট অন্তিমটো দিন শিৱৰাত্ৰিৰ 5 দিনীয়া কাৰ্যসূচীৰে তেওঁলোকে উদযাপন কৰিছিলে শিৱদৌলৰ যি শিৱৰাত্ৰি পূজা আৰু মেলা আৰু আপোনালোকে দেখিছে একদম নিমামাও পৰিৱেশ মানুহ ভক্তবৃন্দ এতিয়া কোনো নাই একদম পূৰা নিহানি নিপানি হৈ আছে পূৰা পৰিৱেশটো আৰু এতিয়া আমি আহি আছোঁ শিৱদৌলৰ কাষে আৰু আপোনালোকক দেখাইছোঁ সমগ্ৰ পৰিৱেশ আৰু আজি যি সংগীতানুষ্ঠান আছে আজি আহিব মুম্বাইৰ পৰা বলিউডৰ বিখ্যাত গায়িকা যাৰ নামেই পৰিচয় অনুৰাধা পৌডৱালৰ আজি সংগীতানুষ্ঠান আছে আৰু মজা লাগিব ধামাকা আপোনালোকে গান শুনিবলৈ পাব মোৰ ইউটিউব চেনেলত আৰু আগৰ ব্লগটোত আপোনালোকে পাইছিলে ধন্তি দাসে গোৱা কিছু গীত আৰু মজা লাগিছে গাইজ আৰু শিৱসাগৰ গৌৰৱ এয়া আপোনালোকে দেখিছে শিৱদৌল আৰু শিৱসাগৰ বুলি ক'লে মানে শিৱদৌলৰ যি ঐতিহ্য তাৰে মানে সুকীয়া এটা পৰিচয় তো ভাল লাগিছে খুব ধুনীয়া লাগিছে আৰু চাৰিওফালে আপোনালোকক দেখাইছোঁ শিৱদৌলৰ পৰিৱেশ আৰু গাইজ এতিয়া উপস্থিত আছোঁ মানে সংবাদ কাৰ্যালয়ত শিৱসাগৰ শিৱদৌলৰ মানে প্ৰাংগণত আৰু এই আপোনালোকে দেখিছে কেক আৰু খীৰ খাবলৈ আছোঁ আজি কাৰোবাৰ জন্মদিন নেকি জন্মদিন কাৰ জন্মদিন কৈ দিয়ক ৰফিকুল ইছলাম বৰা অঁ দাদাৰ আজি জন্মদিন আৰু দাদাক লগ পোৱা নাই হেপী বাৰ্থডেটো দিম আমি ধুনীয়াকৈ আপোনালোকক দেখাম ব্লগৰ জৰিয়তে আৰু এয়া খাবলৈ লৈছোঁ খীৰ আৰু কেক আৰু এইফালে দাদা আপুনি চাই আছে আৰু গাইজ মানে এতিয়া যে মই কেক আৰু খীৰ খাইছিলোঁ মানে যাৰ বাৰ্থডে আছে ককাইদেউক মানে চিনাকি কৰাই দিওঁ আপোনালোকক দেখাই আছোঁ হেপী বাৰ্থডে দেই থেংক ইউ ভাল লাগিলে খুব ধুনীয়াকৈ দাদাই একদম দি আছে আৰু নিজৰ বাৰ্থডেত নিজে দি আছে এইটো ভাল লাগিছে মানে মজা লাগিছে আৰু এইফালে আমাৰ দাদাসকল আছে ধুনীয়াকৈ একদম খীৰ আৰু কেক দি আছে আৰু কেকটো অকণমান দেখাই দিব এইটো কেকটো মজা লাগিছে আৰু এই আপোনালোকে দেখিছে শিৱদৌলৰ মহাশিৱৰাত্ৰি আজি লাষ্ট মানে অন্তিমটো দিন আৰু আমি বাৰ্থডে চেলিব্ৰেট কৰিছোঁ এই দাদা ভাগৰ আজি বাৰ্থডে আমি এতিয়া বাৰ্থডে চেলিব্ৰেট কৰি আছোঁ সকলোৱে চব আপোনালোকে মজা লাগিছে তো ব'লক আমি এতিয়া দেৰি নকৰি আমি ষ্টেজৰ ফালে যাওঁ আজি যি অনুষ্ঠান আছে আপোনালোকক পৰৱৰ্তী দৃশ্যসমূহ দেখাম তো ব'লক একদম ডাইৰেক্ট ষ্টেজত লগ পাই আছোঁ আপোনালোকক
নিমামা হ'ল শিৱসাগৰ দলমুখ চাৰিআলি পৰিৱেশ আৰু আজি অন্তিম দিনা কাৰ্যসূচীত অনুৰাধা পাউডৱালৰ যি সংগীতানুষ্ঠান আপোনালোকে দেখিলে আৰু 5 দিনীয়া কাৰ্যসূচী তেওঁলোকে উদযাপন কৰিছিলে শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি পূজা আৰু মেলা আৰু এয়াই আছিলে আজিৰ ভিডিঅ' আশা কৰোঁ আপোনালোকে আজিৰ ব্লগটো চাই নিশ্চয় ভাল পালে যদি ভাল পালে লাইক কৰক যদি নতুন ছাবস্ক্ৰাইব কৰক চ' পুনৰ এটা নতুন ভিডিঅ' নতুন জেগাত লগ পাম আজিলৈ আহিছোঁ সকলোকে বাই বাই জয় অসম একদম মজা লাগিলে আজি বৰষুণত তিতি ব্লগ বনালোঁ জীৱনত প্ৰথমবাৰ মানে ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ হিন্দী সংগয়ে যায় বাৰিষাৰ বাখনি